তামোল কাটিছো পান খিলা লৈ আহিব পান খিলাক লৈ আহিব পান খিলা এতিয়ালৈকে তোমাৰ তামোল কাটি হোৱাই নাই নি হে অথনিয়া আহিল নহয় এখন খনিয়া বোলে বা তামোলটো আপুনি ভাত খাই উঠিছে তামোল কাটিছো নহয় ই ভাত খাই উঠিলে মোৰ জেগাত লাগিব তই কোনদিনা বাৰু সময়মতে দি পাইছ মোক তামোলখন খাওক তেতিয়াহ'লে কাটি আকৌ আই অ' সেইবোৰ ফাইদাং মাৰি কথা নকবি দেই বোৱাৰী তেনেকে কথা নকবি এইখন কি দেখিছ পোকৰ ভাই মুখে উলিয়াই দিম তেনেকুৱা কথা ক'বলৈ নাহিবি আকৌ একো কাম এটা নাজানেও হে ৰাতিপুৱা হ'ল মাত্ৰ একদম ইটো মোবাইল অকল মোবাইল পিটিকা কাৰবাৰহে হৈছে তাই অহা দিনাপা দেখিছো একো এটা কৰিব নাজানে কাঁহী বেটিকেইটাকে ভালকে মজিব নাজানে হে ধানকেইটাকে ভালকে ৰ'দাব নাজানে চাউলত থকা ধানকেইটাও বাচিব নাজানে অ' কেনেকুৱা ছোৱালী অ' মই তেতিয়া আকৌ আনোতে ভাবিছো চব কাম জানো বোলে মই চব কাম জানো এতিয়া কিখন কৰি দেখুৱাইছ মোক তামোলখনকে ভালকে খনিয়াব নোৱাৰে ভাল এইবোৰ দেই আমাৰ তেনেকুৱা নাছিলে আকৌ তহঁতৰ দিনত দেই আমি একদম ৰাতিপুৱাই উঠি শহুহা খানা কৰাটো বাদেই ধৰ ভাতে পানীয়ে গোটেইখন ধানে চাউলে গোটেইখন পথাৰলৈও যাওঁ হে আজিলৈকে একো এটা কৰিব পৰা নাই কথা ক'বলৈ আহিছে ৰ কাঁহী বাতি সোপা পৰি আছে গোটেই সোপা লৈ জাপ পাতি ধুই হিয়া নকৰাকে থকা নাই নহয় চব কাম কৰিয়ে আছোচোন হা নকৰাকে আপুনি বহি খুওৱা নাই নহয় বোৱাৰী সদায় বোৱাৰী নিচিনাকে ৰাখিবলৈ বিচাৰে নিজি হিচাপে আপুনি মানি ল'ব পাৰিলেনে অহা দিনাখনৰ পৰা নেজানো আকৌ ঘৰত এইবোৰ ঢেঁকীত ধান বান্ধি পোৱা নাই নহয় আমি ঢেঁকীত ধান বান্ধি পোৱা নাই নকৰিলে নালাগে এতিয়া আকৌ কৰিব লাগিব নহয় এতিয়া তই পৰিয়াল হ'লে আহিলি এতিয়া কৰিব লাগিব এতিয়া নকৰিলে নহ'ব নহয় এতিয়া আকৌ ঠেঙৰ ওপৰত ঠেং তুলি লগত তোক খুৱাব নোৱাৰো নহয় নেজানিলে ক'ৰপৰা কৰিমগে ল'ৰাটোৱে পইচা ঘটিছে যেনেকে তইও তেনেকে কাম কৰিব লাগিব ল'ৰাটোৱে পইচা ঘটিছে মোক খুৱাম বুলি আনিছে খুৱাব নহয় আপুনি ইমান আৰু হ'ল বুলি ৰাতিপুৱাৰ পৰা গধূলিলে গালি পাৰি নাথাকে নহয় মানুহে আইও কেলে নকম ক'বই লাগিব আজিকালি বোৱাৰী যিবোৰে দেখিছো শাসন নকৰিলে নহ'ব মোৰ শাসনত চলিবই লাগিব হা এইটো হাজৰিকা বংশ হয় তহঁতৰ সেই চেতিয়া বংশ ইয়ালৈ অহা নাই দেই কৈ দিলো কথা ক'বলৈ আহিছে কথা ক'বলৈ হাজৰিকা বংশ হয় মই 2 নম্বৰী কাম কৰিবলৈ যোৱা নাই নহয় ইমান ডাঙৰ কথা শুনাবলৈ সেই 2 নম্বৰ কাম বা চেতিয়া বংশতে ওলাইছিলে আমাৰ হাজৰিকা বংশত নাই কিন্তু দেই জানো নাই তহঁতৰ সৰুজনীহে ক'ৰবালৈ গ'ল কিবা হ'ল এইবোৰ ধেৰ শুনিছো বংশত ধৰি কথা ক'বলৈ নাহিব চেতিয়া বংশই আকৌ যেতিয়া লুটিয়াই দিব তেতিয়াহে গম পাব হা তিল লুটি খুৱাই দিব চেতিয়া বংশই হাজৰিকা বংশ দেখিছো কিডাল ফালিছে ঘৰত খাবলৈ সুৎকনতা নাই ডাঙৰ কথা ক'বলৈ আহে মোৰ মতাটোৱে নঘটিলে আপোনাৰ খাবলৈকে নাই কম কথা ক'লে নে ঐ তই কাক কথা ক'বলৈ আহিছ হা মোৰ 10 মাহ 10 দিন গৰ্ভত লৈ মই ল'ৰাক জন্ম দিছো মোৰ ল'ৰাই খুৱাবই লাগিব তোৰ বাপেৰৰ ঘৰ মোক খুৱাই নাই নহয় তেনেকুৱা কথা ক'বলৈ নাহিবি দেই একদম কাণৰ তলত কাণ তলে দি একদম লুটি খুৱাই পেলাই থ'ম বাল বোৱাৰী আমি আকৌ ৰ'দত এইবোৰ কাপোৰ মেলি পোৱা নাই নহয় আইঅ মোক উঠানি ৰ'দে ধৰিছে হে মৌৰা চলা দি মই মেখেলাখন দি তোমাক চালি ধৰো ৰ'দে ধৰিছে নমৰা দে ছাতি দে ৰ'দ দিছে মই ছাতিটো লৈ পিনে কাপোৰকেইটা মেলিলো আপোনাক কি একেবাৰে হাগিব লাগিলেনো একদম দেখিব নোৱাৰে মানুহজনীয়ে চিনি পাব আকৌ বোৱাৰী ঠাইজনীয়ে আকৌ যেতিয়া ৰূপ ধৰিম তেতিয়াহে গম পাব হা একো এটা কাম নাজানে নো হে কৃষ্ণ ভালে আছ সেইবোৰ চাওঁ তহঁতৰ এতিয়া চাচোন সেই মোক দেখিলি মাত্ৰ ওৱনিখন ললি ৰূপেই চাবি দে গুণেই চাবি দে 10 জনে সলাই দিব আমাৰ যদি নহলাগে নহয় আমাৰ ওৱনিখনো ল'ব নাজানে গম পাই নাই এতিয়া আকৌ তাই এনে বগীজনী সেই ৰ'দত ছাতিটো লৈ লৈছে তাই হেনো ক'লা পৰিব ছালখন এনেও ক'লা তাত আকৌ বগা ৰং ধৰিবলৈ জেগা নাই নহয় মই তাকে কৈছো তাই আকৌ কথা নুশুনে এতিয়া ৰদালি ঘৰত নাই নেকি আছে কি কৈছে নাজানো এই ভিতৰত চাগে গিয়েকৰ লগত উমনি লৈ আছে মাতি দিয়কচোন আজি মানে 10,000 টকা কিবা চেক আহিছে হেনো মাতিছো 10,000 টকা চেক দিছে ক'ত দিছে এই মঞ্চৰ ওচৰত হয় নি 10,000 পালে 5,000 মান দিব লাগিব বোৱাৰীখন তিলিয়াব লাগিব এতিয়া বোৱাৰী তোমাৰ আছিলে আলহী আহিছে বোৱাৰী জুনুকা কচোন ৰবাচোন কথা এটা সুধো শাহুৱেবোৰ ভাল নাপায় নি কিনো কৰিবা এতিয়া উপায় নাই নহয় শাহু হ'লে আৰু কন্দুৱাবই আৰু এতিয়া বোৱাৰী যেতিয়া নাচি থাকিব লাগিব শাহু আলামতে হ'লেও পাই আমাৰো শাহু আছে দেই এনেকুৱা ব্যৱহাৰ নকৰে পাই আৰু মানুহজনী মই আহি পেলাই বহিছোহে চিধাই তোমাৰ কথা যেনেকৈ কৈছে ছালত ধৰিছে কিবা ছাতি লৈ ৰ'দলৈ ওলাই যোৱা কথা কৈছে নেপায় দেই এনেকুৱা কৰিব ৰ'দালি আমিও আছোঁ আৰু দেই আমিও শাহু লগত পাই এতিয়া 10,000 চেক ক'ত দিছে বুলি কৈছে এই ৰাগ মঞ্চত মানুহ গোট খাইছে হয় নি বল তেতিয়াহ'লে ব'লা যাওঁ বোৱাৰী গ'লাই নি বোৱাৰী গ'লে ছাতিটো লৈ যোৱা আকৌ
10,000 পালে চেকখন ভঙাই আহিবা আকৌ দেই নহ'লে ভিতৰত সোমাবলৈ নাপাবলৈ আছা দেই চেকখন ভঙাই আনিবা বোৱাৰীক মৰম কৰিবই লাগিব নহ'লেবা বোৱাৰীক গালি পাৰি থাকিলে আকৌ 10,000খন নিদিব নহয় পাছত আকৌ মোৰহে বিপদ হ'ব 10,000 পাইছে কম টকা নে বোৱাৰী আহিলে আজি ভাতে পাতে গোটেইখন বনাই থওঁগে মই ভাত পানী বনাই থওঁ সোনকালে আহিবা দেই তামোল এখন খাই লওঁ বোৱাৰী আহিলে ভাতকেইটা খাব লাগিব বোৱাৰী আহক চেকখন আনিব এতিয়া পইচা পাতি মঙহ অকণ খাব লাগিব আহিলা নি ৰ'দত গোটেইজনী ক'লা পৰি আহিছে মই বোৱাৰীজনী ৰবা দেই মই ভাত বনাই দিছো খাবা চেকখন পালা নাই চেক নাই নহয় এখন চেক দিম বুলি মিটিঙলৈ সদায় সদায় মাতি থাকে এইবোৰ কিবা ট্ৰেইনিং দিবলৈহে মাতিছে বোলে কি কলি ট্ৰেইনিং দিবলৈহে মাতিছে হেনো তই গৈছিলি কেলে তেতিয়া মইনো কেনেকে জানো সদায় আকৌ জুনুকা আহিলে বোলে বল বোলে যাওঁ বোলে চেক দিছে বুলি তাইও নাজানে আকৌ ভালকে মই সেইবোৰ নাজানো দেই আহা আজি ৰাতিকে খাবলৈ চাওঁ না ধান বান্ধিব লাগিব তেতিয়া মই আকৌ ধান কেনেকে বান্ধিম আকৌ ধান বান্ধি এখন ঘৰত খুৱাইছো তাক কৰিব লাগিব মই মলসু আনিছো কুটাব লাগিব এতিয়া বাৰু মই ঢেকি দিম বাৰু কেনেকে দিওঁ বাৰু মই আজিলৈকে কৰিয়ে পোৱা নাই কেলে নোৱাৰিবি পাৰিবই লাগিব ঢেকি গম দিছো যেতিয়া একদম ভালকে ধান বহা কথা কবলৈ নাহিবি চেক আনিবলৈ গৈ গোটেই ঘৰখনৰ কাম মোক কৰাইছ কথা কবলৈ আহিছ হাত খুন্দিলে কি হব কিবা নমৰা হাতটো খুন্দিবা পোকৰো খুন্দিম মন গলে মন লাহেকে ডাঙৰ হাত খুন্দিব নহয় নমৰা ভালকে শিক সেইফালে বহা চাইডলে বহা কি কৰি আছে এটা দিয়ক মই কৰিব ঠুঙুনা লগাইহে পাৰ ধান বান্ধি খুৱাবলগীয়া হৈছে কতো কৰি নোপোৱা কাম এটা কৰি কেনেকে পাৰো বাৰু যেনে তেনে বান্ধি দিলো আজিৰ পৰা মই ধান চান বান্ধিব নোৱাৰো মই ধান বান্ধিব নোৱাৰো বুলি আগতে কৈছো ফুচুলাই মেলি আনিছিলে নহয় পিতেৰলে মই বেলেগ কাম কৰিব নোৱাৰিব পাৰো মগজ কটালৈ আকৌ এইবোৰ বনাই খুব খোজাই খুৱাইছো নহয় আপোনালোকক বনাই মেলি দিছো এতিয়া পকাই লেটিনা থিয় থিয় হাগিবলৈ পাইছে নহয় কথা কবলৈ আহিছে গুচি যাম ঘৰলৈ আকৌ কাহানিবা গম পাব